দোকান নহয় একচুৱেলি মানে ৰুম হয় সি মানে ৰুমত থাকে তো বেলেগৰ পৰা মাল উঠাই মানে সি বিকে চাওক ৰুমবিলাক কি অৱস্থা কাহিল তো মানে কালিৰ মাল অলপ আছে সেইটো মাল নলওঁ এতিয়া ফ্ৰেছ মাল আহি আছে তো সেইখিনি মাল ল'ম গতিকে 10 মিনিট ৰখিব লাগিব तो चलिए शुरू करते हैं হে গাইছ কেলা আজি গাহৰি খামেই মুঠতে খামেই গৈ আছোঁ গাহৰি বিচাৰি গাঁৱৰ পুৰা ৰাস্তাত মাজে মাজে এইফালে মানে লগৰ এটাই কৈছে বোলে এইফালে গাহৰি বেচে গতিকে কণ্টেক্ট নাম্বাৰটো ল'লোঁ আৰু এতিয়া দুইটাই পুৰা গাহৰি বিচাৰি গৈ আছোঁ গাঁৱৰ মাজে মাজে তো অলপ আপোনালোকক পৰিৱেশটো দেখাই দিম চাওক গাঁৱৰ নাজাৰা গাঁৱৰ গলি ৰাস্তাত গৈ আছোঁ তো গাহৰি কি খাবাই নে কি আজি কেলা গাহৰি বিচাৰি কেইটকা কেজি বা গম নাপাওঁ তো গৈহে গম পাম আৰু এতিয়া বিচাৰিব লাগিব প্ৰথম কথা দোকান নহয় ৰুমতহে বোলে ৰুমত ৰাখে মানে আনি পেলাই নেপালী মানুহ তো যাওঁ বিচাৰি গৈ আছোঁ তো গতিকে চাই থওঁ লগৰটোক সুধি পূৰা আহি আছোঁ এতিয়া কৈছে আৰু অলপ ইয়াৰ পৰা এতিয়া য'ত আছোঁ ইয়াৰ পৰা আৰু ধৰি লওক 5 মিনিট লাগিব তো গৈ আছোঁ গাঁও এৰিয়া চাওক দৃশ্যবোৰ এইটো কি গলি ৰাস্তা চাওক এইটো কি আকৌ দোকান তো গৈ আছোঁ আজি মুঠতে গাহৰি খামেই তো ব'লক এতিয়া ডাইৰেক্ট লগ পাম গাহৰি দোকানত গাইছ পাইছোঁহি আৰু ৰুমটোত তো মানুহজন আহি আছে এতিয়া তো আহিলেহে লোৱা হ'ব দেখিছে নাই কি অৱস্থা মানে গলি মহল্লা গাহৰি মানে খামেই আজি যেনেকৈ হ'ব তো এতিয়া গাইছ এতিয়া মানুহটো আহিব দিয়ক তাৰপিছত লোৱা হ'ব গাহৰি ফাইনেলি বহুত অপেক্ষাৰ অন্তত গাহৰিটো পালোঁগৈ কেজি 350 লগাইছে তো আধা কেজি লৈ আহিছোঁ দুজনমানত তো ফটাফট যাওঁ ৰুমত গৈ মেলি বনাওঁ শুবও লাগিব এতিয়া 10:30 হৈ গ'ল আকৌ ৰাতি ডিউটি আছে তো গাইছ এতিয়া যাওঁ ৰুমলৈ ফটাফট তো গৈ দেখাই আছোঁ বনোৱা গাহৰি ৰেচিপি গাইছ এয়া চাওক মাংস কাঁহীত উলিয়াই ল'লোঁ এইটো ইমান ডাঙৰ চাওক পিচ এইখিনি এতিয়া এই চাকু দি সৰু কৰিব লাগিব মাংস কোৱালিটিটো ঠিকে আছে বাৰু খালি অসমৰ গতে নহয় আৰু সোৱাদটো তো গাইছ মই এইকেইটা বঢ়িয়াছে কাটি লওঁ বঢ়িয়াকৈ গাহৰিটো সৰু জোখত পিচ বনাই ল'লোঁ তাৰপিছত কুকাৰত দি দিছোঁ ধুনীয়াকৈ ধুই মেলি নিমখ হালধি পানী দি এতিয়া বঢ়িয়াছে ইয়াক চিটি মাৰিব লাগিব A few moments later চিটি মাৰি মাংসখিনি এয়া দেখিছে নহয় চিটি মৰাৰ পিছত এতিয়া এইখিনি বঢ়িয়াছে এই টৌটোত উলিয়াই লওঁ 3 চিটি দিছোঁ 3 চিটি বঢ়িয়া কেৰাহী গৰম হৈ গ'ল তেল অলপ দিছোঁ একদম অলপ স্লাইড খালি পিঁয়াজখিনি অলপ ভাজিবলৈ মানে নিদিলেও হয় একচুৱেলি গাহৰিৰ পৰা উলিয়াই ল'ব পাৰি কিন্তু সেইটো চিটি মাৰি ল'লোঁ না এতিয়া নুলিয়াওঁ আৰু এইটোত দি দিওঁ পিঁয়াজ এতিয়া ঢালি দিম মাংসখিনি এতিয়া দিম নিমখ এতিয়া দি দিম আলুখিনি এতিয়া দি দিয়া হ'ব হালধি এতিয়া দি দিয়া যাব আদা নহৰু জলকীয়াৰ পেষ্ট
এতিয়া মই এইটো ঢালিম। ইয়াত আছে বিভিন্ন প্ৰকাৰৰ মচলা, ৰেড চিলি, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ আৰু কিবা কিবি আছে। চব মানে পানী দি গুলি লৈছোঁ। এতিয়া ইয়াত ঢালি দিম। মজা। এতিয়া আছে লাষ্ট মেটেৰিয়েল ঢালিবলৈ, বিলাহী। তো ঢালি দিওঁ। ফাইনেলি আমাৰ মাংস হ'লে আৰু অলপ পানী দিব লাগিব। খালি পানী অলপ দি দিওঁ, অলপ দিম। তাৰপিছত 5 মিনিটৰ পিছত নমাই দিম আৰু। তো গাইজ পূৰা মাংস চাংস বনাই বহি গ'লোঁ ভাতৰ থালিত। এতিয়া খাম আৰু। এতিয়া ভাতত অলপ লৈ লৈছোঁ, বাকী আছে আমাৰ এইগাল। তো টেষ্টটো কৰি চাওঁ কেনেকুৱা লাগিছেনো। গতিকে বহুত দিনৰ মূৰত খালোঁ দেই গাহৰিটো, মানে খাম আৰু এতিয়ালৈকে খোৱা নাই। গোন্ধটো কিন্তু একদম বঢ়িয়া আহিছে দেই। তো খাই চাওঁ। গ্ৰেভি বেষ্ট। আৰু এইটো পৰ্ক, আল্টিমেট সিজিছে মানে, একদম কোমল, একদম বঢ়িয়া। আল্টিমেট আল্টিমেট। বহুত কষ্ট কৰি আনিছে দেই আজি বিচাৰি বিচাৰি। তো গাইজ মই ফটাফট খাই লওঁ ভাতটো, বহুত বেছি ভোক লাগিছে। তো আপোনালোকক নেদেখাওঁ আৰু, আপোনালোকে যদি খোৱা নাই খাই বৈ লওক আৰু মোৰ ভিডিঅ' চাই অলপ এনজয় কৰক। বাৰু যাই কিনে হওক আজিলৈ সামৰিছোঁ। ভিডিঅ'টো যদি অলপো ভাল লাগে প্লিজ ফেচবুকত যদি চাই আছে ফ'ল' কৰি দিব, আৰু ইউটিউবত যদি চাই আছে ছাবস্ক্ৰাইব কৰি দিব। লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব ফ'ল' যত যি আছে চব কৰি দিব। গতিকে আজিলৈ বাই বাই। নতুন এটা ভিডিঅ'ত লগ পাম তাৰে আশাৰে আজিলৈ বাই বাই।